1977 চনত জয়সাগৰ কলেজৰ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলে কোৰাছ ৰূপে পৰিৱেশন কৰা এটি গীততো আপুনি সুৰ দিছিল নিশ্চয়। সেই গীতটিৰ বিষয়ে যদি আপুনি কয়। সেই গীতটিৰ যিটো গীতৰ কথা আপুনি বৰ্ণনা কৰিছে সেইটো মোৰ শেহতীয়াকৈ মই তাৰ আগতেও সেই ভালেমান গীতত তেনেকৈ কৈ দিছোঁ। আৰু প্ৰথমতে ক'বলৈ বিচাৰোঁ যে মই যিখন মহাবিদ্যালয়ত পঢ়িছিলোঁ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মঞ্চৰ যিটো গীত সেইটো মই সুৰ কৰিছিলোঁ, শ্ৰদ্ধা মামণি বাইদেৱে লিখিছিলে। তাৰপিছতে আমাৰ যিখন বিদ্যালয়ত মই এতিয়া সংগীত শিক্ষক হিচাপে কৰ্মৰত জগদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয় তাৰো যিটো শীৰ্ষক বিদ্যালয় সংগীত সেইটোতো মই সুৰ প্ৰদান কৰিছোঁ। আৰু আমাৰ জগদুৱাৰৰ গায়ন গাঁৱৰ বিষ্ণুজ্যোতি কলামণ্ডল তাৰো যিটো কলামণ্ডলৰ গীত আছে সেইটোতো মই সুৰ প্ৰদান কৰিছোঁ। তাৰ লগতে বিভিন্ন মঞ্চত সাংস্কৃতিক মানে অনুষ্ঠানবিলাকৰ কাৰণে কিছুমান গীতৰ প্ৰয়োজন হয়, তেনেকুৱা ভালেমান গীত কৰিছোঁ। হয়তো মই কিছুমান পাহৰি গৈছোঁ। আমাৰ শিক্ষক দিৱসৰ কাৰণে শিক্ষকসকলক আমি শ্ৰদ্ধা জনাবৰ কাৰণেও ঠিক তেনেকৈ গীত মই সুৰ প্ৰদান কৰিছোঁ। আৰু মই সুৰ কৰা গীতসমূহ প্ৰায়ে আমাৰ স্থানীয় ব্যক্তিসকল যিসকল লুপ্তপ্ৰায় অৱস্থাতে আছে কিন্তু তেওঁলোকৰ কলম অতি সুন্দৰ, মই তেখেতসকলৰ পৰা গীত লিখি পেলাই গীতত সুৰ প্ৰদান কৰিছোঁ। আৰু প্ৰথমতে সেই তেখেতসকলকো মই শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলক মই প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ যে তেখেতসকলৰ পৰা মই বিচৰা ধৰণে যেতিয়াই বিচাৰোঁ তেতিয়াই মই গীতৰ লিখা পাইছোঁ আৰু মই সুৰ প্ৰদান কৰিছোঁ। এতিয়াকৈ মই 77 চনত আমাৰ তিয়ক হাইস্কুলৰ তিয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণী কাকতি বাইদেৱে সেই বাইদেৱে দিল্লীত থাকে, তাৰ পৰা মোলৈ এটি গীত লিখি পঠিয়ালে যে এইটো আমি তেখেতসকলক 77 চনৰ যিটো গ্ৰুপ আছিলে বিজ্ঞান শাখাৰ তেওঁলোকে এটি শীৰ্ষক গীতৰ কথা ভাবিছে, গতিকে মই কথাখিনি পঠিয়াইছোঁ, সুৰ কৰি দিব পাৰিবা নেকি? মই চেষ্টা কৰি চাম বুলি ঠিক ক'লোঁ যে কাইলৈকৈ লাগিব। মই তেখেতক মই ফোনতে গুণগুণাই পেলাই পঠিয়াই দিলোঁ। এই গীতটো অকণমান বাৰু মই গুণগুণাই দিছোঁ। লা 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 পোহৰ প্ৰত্যাশী বন্ধু আমি যাওঁ আগুৱাই হাতে হাত ধৰি বিয়লিত সাজিবলৈ সুখৰ তৰি বন্ধু আমি বন্ধু আমি বন্ধু আমি জীৱন গঢ়াৰ পুতি বিচাৰি শিৱসাগৰ কলেজলৈ আহি আমি নামিছিলোঁ জীৱন জিকাৰ